নমস্কাৰ, মই আজি প্ৰথম কাহিনীটোৰ দ্বিতীয় অংশ পাঠ কৰিম। ৰিবৰিব আৰু বিববিবে বাপেকক মাতে বাপা বুলি মৰমতে, আৰু এই মুনমিটোৱে মাতিব বুলি হাপা। হাপা মানে জানা নহয়, সেই যে হাঁহ পাৰ ৰাতি মনে মনে বাঁহৰ পৰা চুৰি কৰি খাই হেপা। ৰিবৰিবহঁতৰ বাপেকৰ গাঁৱৰ ফালে হেপাকে মানুহবোৰে হাপা বুলি কয়। ৰিবৰিব আৰু বিববিবে যেতিয়া কিবা এটা কথা ক'বলৈ বাপেকক মৰমতে মাতে, অ' পাপা, সিহঁতৰ কথা কোৱাই নহয় জানানে। লগে লগে সিহঁতৰ সুৰটো নকল কৰি মুনমিয়ে বাপেকক মাতিব, অ' হাপা। গতিকে আৰু কি হ'ব, ৰিবৰিব বিববিবৰ কথা কোৱাই নহয় আৰু। সিহঁতৰ বাপেকটো বাপা নে হাপা তাকে লৈ সিহঁতৰ মুনমিৰ লগত কাজিয়া আৰম্ভ হৈ যায়। বাপেকটো লৈ দুখেই লাগে দিয়া, বেচেৰাটো। সিহঁতৰ কাজিয়া ভাঙিবলৈ বাপেকে মাত দিয়ে, ঐ আপিহঁত, মই বাপাও নহয় হাপাও নহয় যা। উহ ৰাম, কাজিয়া ভাঙিব ক'ত। মুনমিয়ে এইবাৰ হাত দুখন কঁকালত ৰাখি বাপেকক ফেপেৰি পাতি ধৰিব, বাপাও নহয় হাপাও নহয়, কি তই বাপাও নহয় হাপাও নহয় আপা নেকি। আৰু তাই যিহে মূৰ্তি ধৰিব, জাঙিয়া এটা পিন্ধিব, গাটো উদং। ভাবাচোন, সেইটো অৱস্থাৰে কঁকালত হাত দুখন থৈ ৰিবৰিব বিববিবৰ বাপাক তাইৰ হাপাক দম দিলে আপাটোৰ কি অৱস্থা হ'ব। দুখেই লাগে দিয়া, মুনমিৰ ভয়ত মাজে মাজে আপাটো পেপুৱা লাগি থাকে। ৰিবৰিব ওচৰত নাথাকিলে অৱস্থা বেয়াই হয়। গম পালা এই মুনমিটো কি বস্তু। বাপৰে, কি বস্তু এই পাত। মুনমিয়ে পুতপুতক নিয়মিত মাৰে, পঢ়া শুনাত নিয়মিত নহয়, এইটো কামত তাই বৰ ৰাপ। বিববিবকো মাজে মাজে মাৰে। বিববিবটোতো মহা ভোদাৰাম, তাইৰ ভৈনীয়েকক মাৰিব ক'ত, ভৈনীয়েকেহে তাইক মাৰি থাকে যোৱা। মুনমিয়ে আনকি মাজে মাজে ৰিবৰিবকো মাৰিবলৈ চেষ্টা কৰে জানানে। উৎপাতটো বেছি হ'লে ৰিবৰিবেও কেতিয়াবা এনে মছলা দিয়ে নহয়। মছলা মানে বুজি পাইছাই চাগে। মুনমিকতো ৰিবৰিবেই শাসন কৰিব লাগিব দিয়াচোন। বিববিব আৰু বাপেকটো তাইক ভয়েই কৰে। মাকে অৱশ্যে মুনমিক ভয় নকৰে, পিছে মুনমিও মাকক ভয় নকৰে। আৰু পুতপুতকতো জানাই নহয়, কেঁচুৱা খোজেই কাঢ়িব নোৱাৰে। কাৰোবাৰ কোলাত থাকিতো আৰু খেদি যাবও নোৱাৰি। গতিকে মুনমিক শাসন কৰা দায়িত্ব ৰিবৰিবৰ মূৰৰ, নহয়, ৰিবৰিবৰ হাতৰ ওপৰতহে। বাইদেক হিচাপে সেই গুৰু দায়িত্ব ৰিবৰিবেও ঠিকেই পালন কৰি গৈছে। গুৰু দায়িত্ব মানে বুজা নাই ন। মুনমিৰ দৰে অঘাইতং বদমাছ একোটাক শাসন কৰোঁতে কম কষ্ট হয়নে। তেনেকুৱা গধুৰ মানে ডাঙৰ কামৰ দায়িত্বকে গুৰু দায়িত্ব বোলে। জুজুৰা হ'লেও মুনমিৰ কথা কৈ বেয়া নালাগে দিয়াচোন, আচলতে ভালেই লাগে। এদিন কি হ'ল জানানে, আজি নকওঁ দিয়া। প্ৰথম কাহিনীটো ইমানেই, মই কাইলৈ দ্বিতীয় কাহিনীটো ক'ম। ধন্যবাদ।